মোৰ বিভাস কিচেন চেনেলটো এতিয়াও যদি কোনোবাই সাবস্ক্ৰাইব নাই কৰা তেনেহলে এতিয়াই গৈ কৰি দিব পাৰে আৰু মোৰ নতুন নতুন ভিডিঅ'বিলাক চাই থাকিব। এতিয়া বিভাস কিচেনৰ আজিৰ নতুন ৰেচিপিটো হ'ল মলাই চিকেন। মলাই চিকেন বনাবৰ বাবে মই এয়া লোকেল চিকেন লৈছোঁ। ইয়াতে 1 কেজি লোকেল চিকেন আছে। তাত এতিয়া আদা আৰু নহৰুৰ পেষ্ট মই এচামুচ দি দিলোঁ আৰু নিমখ অকণমান দিছোঁ। এইখিনি এতিয়া মই ভালদৰে মেৰিনেট কৰি ল'ম আৰু মেৰিনেট কৰি লোৱা হোৱাৰ পিছত মই ঢাকন এখন দি এঘণ্টা সময় ফ্ৰিজত থৈ দিম। ইফালে এতিয়া মই 3টা পিঁয়াজ এনেদৰে কাটি লৈছোঁ আৰু কাজু কেইটামান লৈছোঁ। এইখিনি মই এতিয়া গ্ৰাইণ্ডাৰত দি গ্ৰাইণ্ড কৰি ল'ম। আকৌ সেইখিনি আদা নহৰু পেষ্টখিনিও দি দিছোঁ ইয়াতে। এইখিনি এতিয়া মোৰ এটা পেষ্ট বনাই লোৱা হৈ গ'ল। আকৌ তাত এতিয়া মই এবাটি দৈ দিছোঁ। আকৌ গ্ৰাইণ্ড কৰি ল'ম এইখিনি। এয়া মোৰ হৈ গ'ল পেষ্টখিনি, গোটেইখিনি বনাই লোৱা হৈ গ'ল। এনেদৰে পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া মই পেনখনত তেল দি দিছোঁ গৰম হ'বৰ বাবে। তাৰপিছত গৰম তেলত মই মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াতে দি দিছোঁ আৰু ভালদৰে এনেদৰে লৰাই দিছোঁ। আৰু এইফালে এতিয়া মই ৰোষ্ট কৰি আছোঁ ডালচেনি অলপ, ইলাইচি 3টা, লং 2টা আৰু কেইটামান জালুক। ৰোষ্ট কৰি উঠি মই গ্ৰাইণ্ড কৰি ল'ম, গৰম মছলা বনাই ল'ম। ইয়াতে এতিয়া প্ৰথমতে বনাই থোৱা পেষ্টখিনি গোটেইখিনি দি দিলোঁ আৰু হেতাখনেৰে তাৰপিছত অলপ এনেদৰে ভালদৰে লৰাই দিছোঁ। আকৌ ঢাকনখন দি থ'ম অলপ সময়। তাৰপিছত অলপ সময় পিছত এনেদৰে নিমখ দি দিছোঁ ইয়াতে আৰু 2টা জলকীয়া দিছোঁ। নিমখ মই বহু বেছি নাই দিয়া কিয়নো মেৰিনেট কৰোঁতেও আমি নিমখ দিছিলোঁ, দেখিবলৈ পাইছে। আকৌ ঢাকনখন দি অলপ উতলিব দিছিলোঁ। তাৰপিছত গ্ৰাইণ্ড কৰি লোৱা গৰম মছলাখিনি ইয়াতে দি দিলোঁ। আপোনালোকে ইয়াতে পেকেটত পোৱা গৰম মছলাও দি দিব পাৰে। মছলাটো দি লৈ মিক্স কৰি দিছিলোঁ অকণমান। অলপ সময় পিছত এতিয়া মই ক্ৰীম দিছোঁ। ক্ৰীম এইখন চামুচেৰে 2 চামুচ লৈছিলোঁ আৰু ক্ৰীমখিনি দি উঠি এনেদৰে মই গোটেই চিকেনখিনি অলপ মিক্স কৰি দিছোঁ। এনেদৰে লৰাই দি উঠি ইয়াতে এচামুচ চেনি দিছোঁ। চেনিটো সোৱাদৰ বাবে দিছোঁ, যিহেতু দৈ দিয়া গৈছে অকণমান টেঙেচিয়া লাগিব পাৰে, সেইবাবে চেনিটো আমি সোৱাদৰ বাবে দিছোঁ। আকৌ খাই বেছি সোৱাদ লাগিব। আৰু এনেদৰেই ভালদৰে উতলি অহাৰ পিছত ইয়াতে মই এচামুচ বাটাৰ দি দিছোঁ। মোৰ গ্ৰেভিটো দেখিবলৈ পাইছে ধুনীয়া হৈছে। এইখিনি বনাওঁতে মোৰ খুব বেছি 20 মিনিট সময়ত বনোৱা হৈ গৈছে মলাই চিকেন। আৰু একে সময়তে মই গেছটো অফ কৰি দিলোঁ। মোৰ গোটেই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ। আগলৈও এনেদৰে চাই থাকিব বুলি আশা থাকিল আৰু শেষত গৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।